নমস্কাৰ মই নিবিড় আপোনালোক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি সোনকালে উঠিলোঁ, সোনকালে মানে বহুত সোনকালে উঠিলোঁ, আনকালে 8-9টা বজে। আজি 6টা বজাতে উঠিলোঁ, 6টা বজাতে উঠি পিনি চাহ তাহ খালোঁ। চাহ তাহ খাই পিনি মানে এইফালে মানে আমাৰ ঝাৰু চাৰু মাৰিছে এইজন ঝাৰু মাৰিছে পুৱাই পুৱাই। ৰুমত থাকিলে মানে কি হয় মানে এতিয়া চবেই বাকী বগা চিষ্টেম। মই চাহটো বনাই দিলোঁ, চাহটো বনাই খোৱাৰ পিছত এটা মোৰ কাম নাই আৰু। এতিয়া মানে বেলেগে বনাব, বেলেগে ভাত পানী কি বনায় কি নবনায় নাজানো। তাৰপাছত এইফালে এতিয়া মানে যেতিয়া ৰুমত থাকে আপোনালোকে গম পাই থাকে, পাল আহি থাকে বস্তুটো মানে এটা চিষ্টেমেটিক হৈ থাকে কামটো। কোনোবাই যদি ধুই আনে কোনোবাই বনাব লাগিব, কোনোবাই আকৌ বনালে কোনোবাই বাঢ়ি দিব লাগিব, এনেকুৱা চিষ্টেমবিলাক হৈ আছে। ধুনীয়াকৈ বনিব, কি বনিব নাজানো, অলপ পিছত মই দেখা যাম ভিডিঅ'বিলাক চাই যাব ধুনীয়াকৈ দেই। এই ঔটেঙা বনাইছে চব, ঔটেঙা কাটি থৈছে ধুনীয়াকৈ মস্তিকৈ চবৰে চিষ্টেম। এইজনৰ এতিয়া বনোৱা দায়িত্ব, এইজনে বনাই ধুই মেলি আহিছে, এইজনে বনাব, এইজনে মানে গোটেই দায়িত্ব নিজৰ দায়িত্ব পালন কৰি আছে। এইজনে এতিয়া ধুই মেলি চব ৰেডি কৰি দিছে। এতিয়া কি বনাই নাজানো, এইফালে কি ৰেডি কৰিছে কওক, কৈ দিয়ক, কওক কি লগত আছে। আজি একো নবনাই, হেৰি আছে, এইটো ৰসগোল্লা বনাম বুলি ভাবিছোঁ। ৰসগোল্লা আৰু 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 আছে ৰসগোল্লা দেখাই দিয়ক। এতিয়া কিছুমানটো বেলেগ লৈ গৈছে ৰসগোল্লা পঢ়ি দেখিছেনে? এই দেখিছেনে? এতিয়া কিছুমান জ্ঞানী মানুহে বেলেগ বুলি কৈ দিব, কচু বুলি কৈ দিব আকৌ, দেখিছেনে? কি ধুনীয়াকৈ বনি আছে। এতিয়া এখেতৰ মানে বনোৱা পাল, এতিয়া বনোৱাৰ পিছত আকৌ বাঢ়ি দিয়া পাল বেলেগ এজনো আছে, তেখেতে বাঢ়ি দিব ধুনীয়াকৈ। আমাৰ মানে নেক্সট মানে মোৰ আকৌ খোৱা পাল, মানে ৰাতিপুৱা মই চাহ বনাই দিলোঁ যে, এতিয়া নেক্সট মোক খোৱা পালটো আহি আছে। এতিয়া বনি লওক আৰু বনাৰ পিছত ধুনীয়াকৈ দেখাই যাম ভিডিঅ'টো। বহুত দিন মানে ভিডিঅ' দিয়াই নাই ন ইউটিউবত, সেইকাৰণে গিজিং গাজাংকৈ দি দিম ভাবিছোঁ ভিডিঅ' এটা। তাৰপৰা আপোনালোকৰ ইণ্টাৰেষ্টিং বস্তু এটা দেখাম, মানে ইণ্টাৰেষ্টিং মানে কি আৰু, মানে চবৰ কাৰণে ইণ্টাৰেষ্টিং নহয়, আমাৰ কাৰণে ইণ্টাৰেষ্টিং। মানে এতিয়া কিছুমানতে ভাবিব মানে ৰুম চুম চফা নাই হোৱা কিবা কিবি বুলি, আচলতে বস্তু তেনেকুৱা ধৰণৰ নহয়। মানে আপোনালোকক দেখাইছে বস্তুটো, এই বস্তুটো চাওক, এইটো বস্তুটো চাওক, এইটো যে মকৰা জাল। এতিয়া কিছুমানে ভাবিব যে চফা নাই কৰা বুলি, একচুৱেলি আমি সেইটো নহয়। তাৰমানে মকৰা জাল আমাৰ ৰুমত মানে চবফালে মকৰা জালে হৈ গৈছে। মানে আমি মানে মকৰা জালতে পোহা নিচিনাই হৈছে। মানে এনেকুৱা চবফালে আমাৰ ৰুমটো ভাল লগা না, চবফালে কি ধুনীয়া, এইফালে এ চি ধুনীয়াকৈ সোমাই হাৱা, এইফালে দেখিছেনে কি ধুনীয়া, এইফালেতো ক'বই নালাগে আৰু, এইফালে অপেনলি হাৱা সোমাই থাকে মানে একদম পূৰা সৰহৰাই। তাৰপৰা ছেকেণ্ডলি বেলেগ বস্তু দেখাম ভাবিছোঁ, এইফালে ফ্ৰিজ এটা দেখাম আপোনালোকক। এই ফ্ৰিজটো কাহিনীটো কৈ দিয়ক, এই ফ্ৰিজটো কাহিনীটো কৈ দিয়ক। এইটো ৰাখিছোঁ মানে আমি ইয়াত, এতিয়া আমি বুলি অকল বস্তু নহয়, চবেই থ'ব পাৰে। ইয়াতে থৈ দিছোঁ, বেলেগ এটা ভিতৰত থৈ দিয়ে। আমি চিপচ জাতি নহয় মানে, এইটো আমি চবেই ইয়াত থৈ পিনি কিবা কিবি খাব পাৰে। তাৰপৰা ছেকেণ্ড কথা, ৰুমত ভৰালে বহুত ঠাণ্ডা হৈ যায়। মানে আমাৰ গোটেই ৰুমটোৱে ঠাণ্ডা হৈ যায় ন, সেইকাৰণে মানে একেবাৰে বাহিৰত উলিয়াই থৈছোঁ যাতে গোটেই পৰিৱেশটো ঠাণ্ডা হৈ থাকে, সেইটো কাৰণে। আৰু দুপৰীয়া গৰমত আহি কোনোবা ইয়াত ঠাণ্ডাও খায় এনেকৈ, হয় নাই? ধুনীয়া মানে আমাৰ ৰুমবিলাক, ৰুমটো দেখাইছোঁ এনেই অলপ ধুনীয়া। সেইটোৱে আমাৰ এইফালে আৰু বনি আছে বিল্ডিং বনি আছে। এইফালে আমাৰ মানে ৰুমটো এনেকুৱা ধৰণৰ। এইফালে যেতিয়া হাৱাটো যেতিয়া অপেনলি সোমাই নহয় আমাৰ সেইফালেদি, হাৱা একদম কৈছোঁ নহয়, ইয়াত থাকিব নোৱাৰে আৰু। দৰ্জা কাটি আছোঁ যে কি ধুনীয়া মডিফাই, যাতে পটককৈ কোনোবাই গুৰ মাৰি দিলেও যাতে সোমাই যাব ভিতৰত, কষ্ট নহয় যাতে খুলিবলগীয়া, তেনেকুৱা ধৰণৰ বনাই আছোঁ আমি। চব মানে অলপ পচা বস্তুটো দিছোঁ যাতে পটককৈ কোনোবাই চাবিটো হাতত যদি হেৰাইও যায়, গুৰ মাৰি হ'লেও সোমাব পাৰে, তেনেকুৱা চিষ্টেম বনাই আছোঁ আমি। 50 বুলি আগতে কৈ লওক। পুৱাই 17, 18, 19 এইবোৰ মজা ওলাইছে। ফুলিছে দেই, ফুলিছে 22, 23 আন্ধা। এই দফা একে নামাই দিব, সম্পূৰ্ণ নামাই 23 একো নাই মানে একো নাই, আমাৰ হিচাপ বন্ধ হৈ যাব, একো নাই। আকৌ মাৰিব তেখেতে এশবাৰ হ'ল নে নে পূৰা পৰিশ্ৰম কৰি একেবাৰে বডি দেখিছে একদম, কাণ কেনেকৈ ওলমি গৈছে, কাণে চানে পূৰা মাংস লৈ ওলমি দিছে। এইফালে দেখিছে ইয়াত পুখুৰী নিচিনা হৈ যায় বডি, একদম মংদে মাছ পুহিব পৰা হৈ গৈছে। এতিয়াও মই যদি বাৰিষা চিজন ফুল দিন ভালকৈ পানী নাই দেখিয়ে, ৰাতি পেলাই পানীত মাছ নাথাকিব ন। এইজনটো ক'বই লাগিব, এইজন চাওক, এতিয়া এইজনে মাৰিব কৈ দিয়ক। কিমান হ'ল? 49, 54, 99, 99, 100। এইবাৰ মানে ইণ্ডিয়ান আৰ্মিত আমি জইন কৰি আছোঁ, সেইকাৰণে পূৰা হাইটো লাগেতো আৰু বডিও লাগে অলপমান, বুকুখন, সেইকাৰণে বনাই আছোঁ। বিশেষকৈ এখেতৰ যাবলৈ মন নাই ইণ্ডিয়ান আৰ্মি, কি হ'ল বহুত জোৰকৈ মাতি আছে মানে, উপায় নাই হৈ থাকে। এখেতে তাৰমানে নিমন্ত্ৰণ ৰক্ষা কৰিব কাৰণে যাম বুলি ভাবিছে। মই মানে যাবলৈ মন নাই এখেতৰ, মানে বিশেষকৈ কেলৈ এখেতে মানে ৰাতিপুৱা ভাত বনাব লাগে ন, সেইটো কাৰণে যাবলৈ একেবাৰে মন নাই। মানে এখেতে মানে ৰাতিপুৱা ভাত বনাব লাগে ন, সেইটো কাৰণে যাবলৈ একেবাৰে মন নাই মানে।
তাৰপৰা এয়া ভাগৰ ফাৰ্ষ্ট মৰ্ণিং ডিউটি হৈছে মানে এই যাওঁতেও মই পিনি কথা পাতিব লাগিব গাৰ্লফ্ৰেণ্ডৰ লগত এয়া প্ৰথম ডিউটি হৈছে মানে প্ৰথমটো যাওঁ মই ছেকেণ্ডটোৱে হৈছে এয়া ভাগৰ মানে কথা পাতিবলৈ গাৰ্লফ্ৰেণ্ডৰ লগত দেই ছেকেণ্ড ডিউটিটো তাৰপৰা 3 নম্বৰ ডিউটি আহি আছে চবৰে নিজে নিজে ডিউটিবিলাক পালন কৰি আছে আৰু ময়ো পালন কৰি আছোঁ মই আজি বিশেষকৈ পালন নাই কৰা বাৰু সেইজনে আমাৰ মানে দেখিছে ভোকৰ ভাত বনাই আছে চব মানুহটোতকৈ চচটো কিমান ডাঙৰ দেখিছেনে এনে ফিল কৰিছেনে মানুহটোতকৈ চচটো আপোনালোকে চব কি ডাঙৰ প্ৰায় পুৰা দেখিছেনে কিমান ডাঙৰ মানে মানুহটো আধা আধি মানেতো যিটো চ'ত ভাত বনাই লুকি নাপাইছে বেছিয়াতে ইয়াত উঠিবলগীয়া হৈছে ফিল্ডটোৱে বেলেগ চাওক সেইটো মানে চবেই নিজে নিজে ডিউটি পালন কৰি আছে লাহে লাহে ময়ো পালন কৰিছোঁ যিমানখিনি পাৰিছোঁ 2 hours later. মানে খাই বৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া প্ৰায় টাইমো হৈ আহিছে 8টাই বজিব হ'ল মানে লাহেকৈ 8:30 ডিউটিলৈ যাব লাগিব ভিডিঅ'টো ওপৰত দীঘলীয়াও নকৰোঁ আজি অকণমান সময় পালোঁ ভিডিঅ' ধুনীয়াকৈ বনালোঁ মানে ধুনীয়া মানে এতিয়া এনেই বনালোঁ অকণমান আপোনালোকক দেখাওঁ বুলি তাৰপৰা আকৌ দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো মানে ভিডিঅ'টো আকৌ নেক্সট ভিডিঅ' আহি আছে বাৰু নেক্সট মানে ধামাকা মানে আমাৰ ভিডিঅ'বিলাক এনেকুৱাই হ'ব ধামাকা মানে আপোনালোকে চাই ভাল পালে ধামাকা হ'ব বেয়া পালে তেনেকুৱা ফপফ হ'ব মানে বেয়া পালে যদি চবেই ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাওঁ নিশ্চয় মানে এখেতেও এটা নতুনকৈ ইউটিউব একাউণ্ট খুলি আছে বাৰু তেনেকুৱা ভিডিঅ'বিলাক পাই আছে অংকিত আইডিঙা হয় নাই অংকিত আইডিঙা যে এটা একাউণ্ট তেখেতে খুলিছে তেখেতে ভাল ভাল ভিডিঅ' দি আছে এইকেইদিন মই দেখিছোঁ তাৰপৰা ছেকেণ্ড কথা নতুনকৈ যদি কোনোবাই ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো শ্বেয়াৰ কৰি দিব লাইক এটা মাৰি দিব এনেই দবাবহে লাগে দবাই দিব ভিডিঅ'টোৰ ওপৰত দীঘল নকৰোঁ ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই বাই বাই